এতিয়া আহি পালোঁ ধনশিৰিঘাট। চুলিটো কাটিলোঁ ঠিকেই বাৰু, কিন্তু বেছিয়ে খাটা হ'ল নেকি? হেল্ল' এণ্ড আই এম বেক। মই ৰনচাই। আশা কৰোঁ সকলোৱে ভালে আছে, লগতে ময়ো ভালে আছোঁ। যিহেতু আজি শনিবাৰ আৰু মোৰ লগতে টিউচনো আছে। আজিৰ দিনটো পুৱাৰ 5টাৰ পৰা আৰম্ভ কৰিলোঁ আৰু মোৰ মিনি ব্লগটো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। পুৱাৰ ভিউ চাব পাৰে গাইছে, কি ধুনীয়া মজা বতাহ বলি আছে। তাৰপিছত ইফালে মই গৈ আছোঁ গাইজ, মানে এই পথাৰ মাজৰ ৰাস্তাটো অকণমান বেয়া, সেইবাবে যাব আমনিও লাগে ইফালেদি। সেইটো গৈ আছোঁ, কিন্তু ৰাস্তাটো এনে বাৰিষা কালত অলপ বেয়া হয়। এনে বাকীটো ঠিকেই আছে আৰু ইফালে মানে শ্বৰ্ট কাটিং হয়, ইফালে যাই বহুত ভাল লাগে। বেলেগখিনি দূৰ হয়, সেইবাবে যাই বেয়া লাগে ৰাস্তাটো থকা হ'লে। আৰু এইটো চাওকচোন গাইজ, দাদা ভাই মানে কি মৰমেৰে কান্ধত হাত দি দুজনে গৈ আছে। সেই গাইজ, চুলিটো বেছি দীঘল হ'ল নেকি মোৰ, মানে কাটিব লগা হৈছে নেকি? হৈছে দিয়ক, কাটিম পিছত। মানে এতিয়া টিউচন গৈ আছোঁ যিহেতু, তাৰপিছত স্কুলো যাব লাগিব। স্কুলত যাই লওঁ, পিছত আহি কিনে আকৌ কাটিম। সন্ধিয়া মানে চকত যাম, তাৰপিছত কাটি আহিম ভালকৈ। যিহেতু মানে আজি গাইজ লগজন অহা নাই আৰু মই অকলে যাব লাগিব। লাহে লাহে গৈছোঁ, এতিয়া আহি পাইছোঁ টাউন, তাৰপিছত গৈছোঁ। এতিয়া মানে লাহেকৈ ছাৰৰে ঘৰ আহি পালোঁ। টিউচন শেষ কৰি মানে তাড়াতাড়িকৈ ঘৰত আহি ইফালে মানে গা ধুই উঠি স্কুল যাবলৈ ৰেডি হৈছোঁ। যিহেতু আজি শনিবাৰ বুলি মানে স্কুল নাযাম বুলি ভাবিছিলোঁ, তথাপিও নগ'লেতো নহ'বই। মানে যিহেতু আমাৰ মেট্ৰিক এক্সাম আছে, অলপমান ভালকৈ মনোযোগ দি পঢ়িম ভাবিছোঁ। আৰু ৰিজাল্ট যদি ভালকৈ আনিব পাৰোঁ, তেতিয়া নিজৰে ভাল লাগিব বা গাঁৱৰ বা মাৰ ভাল লাগিব। সেইবাবে নিজেও চেষ্টা কৰিম, আৰু মাৰ আশীৰ্বাদ সদায় আছে থাকিব। আৰু মায়েতো সদায় কয় ভালদৰে পঢ় বাবা, এনেকৈ কৰিব। মাৰ সপোনটো পূৰণ কৰিবলৈতো ল'ৰাজনে কৰিবই লাগিব। আৰু এতিয়া স্কুল যাওঁ, অলপমান পিছত লগ পাইছোঁ। বাই, অলপ সময়ৰ বাবে। A few moments later. স্কুলৰ পৰা আহি পাই মানে গাইছ অকণমান সময় বহি, তাৰপিছত চাহ খাই আকৌ ওলাই আহিলোঁ চকলৈ বুলি। মানে চুলিটো দীঘল হৈছে যিহেতু কাটিব লাগিব। মই তেতিয়াই কৈছিলোঁ, এতিয়া চুলিটো কাটো আৰু ৰ'ব। Few minutes later. ফাইনেলি গাইছ চুলিটো কাটা হৈ গ'ল। তাৰপিছত বেছিয়ে খাটা কৰি দিলে নেকি দাদাই, লাষ্টত গম পোৱা গ'ল খাটা হৈছে দে। মানে দাদা হয়তো পিছফালৰটো জেঠী ল'ৰা, বেয়াটো ক'বই নোৱাৰিব চুলিটো খাটাকৈ কাটি দিছা বুলি, নহ'লে পিছৰ পৰা আকৌ বেছিয়ে খাটা কৰি দিব। থাকক দিয়ক, কাটি দিয়ক, এনেকুৱাই ভাল লাগিছে। কাটি ল'লোঁ, এতিয়া বেছি খাটা হ'ল নেকি এনেকুৱা লাগি আছে। কাটাৰ পিছতে গম পাইছোঁ যে খাটা হৈছে বুলি। ঠিকে আছে দে। ঘৰত আহি পাই মানে ভাতটো খালোঁ। ভাতটো খাই এতিয়া অকণমান বহি আকৌ ফিল্ডত যাব লাগিব, খেলিব যাব লাগে। তাৰপিছত আজিৰ মিনি ব্লগটো এইখিনিলে আছিল। যদি আপোনালোকে চাই ভাল পাইছে, যদি একো কৰিব নালাগে, লাইক এটা কৰি দিব। আৰু নেক্সট এটা মিনি ব্লগলৈ অতি সোনকালে লগ পাইছোঁ। জয় আই অসম।